নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ আৰ জি ষ্টাডি পইণ্টলৈ। মই শ্ৰী ৰাজীৱ দাস আৰু আপোনালোকৰ মাজলৈ লৈ আহিছোঁ হিষ্ট্ৰীৰ পৰা বিভিন্ন ধৰণৰ জিকেৰ প্ৰশ্নসমূহ। আজি প্ৰায় 20টামান প্ৰশ্ন আলোচনা কৰিব গৈছোঁ। আজি প্ৰথম প্ৰশ্নটো হ'ল ভাৰতত সত্যাগ্ৰহ শব্দৰ প্ৰয়োগ পোনপ্ৰথম কেতিয়া কৰা হৈছিল? ভাৰতত সত্যাগ্ৰহ শব্দৰ পোনপ্ৰথমবাৰ প্ৰয়োগ কৰা হৈছিল 1917 চনত চম্পাৰণ, বিহাৰৰ চম্পাৰণত এই শব্দ প্ৰয়োগ কৰা হৈছিল। ইয়াৰ সৰ্বপ্ৰথম গান্ধীয়ে এই সত্যাগ্ৰহ শব্দ প্ৰয়োগ কৰিছিল আমেৰিকাত, দক্ষিণ আফ্ৰিকাত যেতিয়া তেওঁ গৈছিল, তাত থকা ভাৰতীয় অধিকাৰীসকলৰ লৈ পিনে যি বিভেদ সৃষ্টি হৈছিল, মানুহৰ গাৰ ৰং ক'লা বগা লৈ যি বিভেদ সৃষ্টি হৈছিল, সেই বিভেদৰ বিৰুদ্ধে তাত প্ৰথমত সত্যাগ্ৰহ আন্দোলন সৃষ্টি কৰিছিল গান্ধীয়ে। আৰু পিছলৈ যেতিয়া ভাৰতলৈ আহে 1917 চনত বিহাৰত আৰু এবাৰ এই সত্যাগ্ৰহ আন্দোলন কৰিছিল। আৰু ইয়াত কৰিছিল কিষাণসকলৰ বিৰুদ্ধে, খেতিয়কসকলৰ হৈ। কাৰণ যি চম্পাৰণ যি খেতিয়কসকল আছিল, এই খেতিয়কসকলৰ কৰা নীল খেতি কৰিছিল আৰু নীল খেতি শোষণ কৰিছিল কোনো ইংৰাজসকলে। আৰু ইংৰাজৰ এই শোষণৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণে গান্ধীয়ে তাৰ খেতিয়কসকলৰ লগত হৈ যি আন্দোলন কৰিছিল, সত্যাগ্ৰহ আন্দোলন কৰিছিল তাত। পিছৰ প্ৰশ্নটো হ'ল AITUCৰ প্ৰথম অধ্যক্ষ কোন আছিল? AITUCৰ প্ৰথম অধ্যক্ষ আছিল লালা ৰাজপথ ৰায়। AITUCৰ ফুল মিনিং হ'ল অল ইণ্ডিয়া ট্ৰেড ইউনিয়ন কংগ্ৰেছ। জালিয়ানৱালাবাগ হত্যাকাণ্ড কেতিয়া হৈছিল? জালিয়ানৱালাবাগ হত্যাকাণ্ড কেতিয়া হৈছিল? 13 এপ্ৰিল 1919 চনত। 13 এপ্ৰিল 1919 চনত জালিয়ানৱালাবাগ হত্যাকাণ্ড হৈছিল। আৰু জালিয়ানৱালাবাগ ক'ত আছে? অমৃতসৰৰ স্বৰ্ণ মন্দিৰৰ ওচৰৰে এখন বাগিচা, বাগিচাখনৰ নামেই আছিল জালিয়ানৱালাবাগ বুলি, জালিয়ানৱালা বাগিচা। আৰু এই বাগিচাতে ব্ৰিটিছসকলৰ এটা সময়ত ব্ৰিটিছৰ ব্ৰিগেডিয়াৰ জেনেৰেলে, যিজনৰ নাম আছিল ৰেজিনাল্ড এডৱাৰ্ড, তেওঁৰ অধীনত ব্ৰিটিছৰ বহুত সৈন্য আহি পিনে তাত গুলীচালন কৰিছিল তাত থকা মানুহখিনিৰ ওপৰত। যিটো গুলীচালনাত বহুতো বুঢ়া বৃদ্ধ মহিলা পুৰুষ শিশুক লৈ পিনে প্ৰায় শ মানুহৰ মৃত্যু হৈছিল আৰু লগতে হাজাৰ হাজাৰ মানুহ আহত হৈছিল। পিছৰ প্ৰশ্নটো হ'ল খিলাফত দিৱস কেতিয়া পালন কৰা হৈছিল? খিলাফত দিৱস কেতিয়া পালন কৰা হৈছিল? 17 অক্টোবৰ 1919 চনত খিলাফত আন্দোলন কৰা হৈছিল, তেতিয়াই খিলাফত দিৱস পালন কৰা হৈছিল। অসহযোগ আন্দোলন কেতিয়া আৰম্ভ হৈছিল? অসহযোগ আন্দোলন আৰম্ভ হৈছিল কেতিয়া? 1 আগষ্ট 1920 চনত। গান্ধীয়ে দণ্ডি যাত্ৰা কেতিয়া কৰিছিল? গান্ধীয়ে দণ্ডি যাত্ৰা কৰিছিল 12 মাৰ্চ 1930 চনত। দ্বিতীয় গোলমেজ সন্মিলন কেতিয়া হৈছিল? দ্বিতীয় গোলমেজ সন্মিলন হৈছিল 7 ছেপ্টেম্বৰ 1931 চনত। অখিল ভাৰতীয় কিষাণ সভাৰ গঠন কেতিয়া হৈছিল? অখিল ভাৰতীয় কিষাণ সভাৰ গঠন হৈছিল 11 এপ্ৰিল 1936 চনত। পিছৰ প্ৰশ্নটো হ'ল ভাৰত ত্যাগ আন্দোলন কেতিয়া কৰা হৈছিল? ভাৰত ত্যাগ আন্দোলন কেতিয়া কৰা হৈছিল? 9 আগষ্ট 1942 চন। আৰু স্বাধীনতা পূৰ্বৰ এইটো এটা আটাইতকৈ ডাঙৰ আন্দোলন আছিল, যি সমগ্ৰ ভাৰতবৰ্ষলৈ হৈছিল আন্দোলনটো, ভাৰত ত্যাগ আন্দোলন, যাৰ নেতৃত্ব দিছিল মহাত্মা গান্ধীয়ে। আৰু এই আন্দোলনতে মহাত্মা গান্ধীয়ে ডু অৰ ডাই নাৰা লগাইছিল। পিছৰ প্ৰশ্নটো হ'ল আজাদ হিন্দ ফৌজৰ স্থাপনা কোনে কৰিছিল? আজাদ হিন্দ ফৌজৰ স্থাপনা কৰিছিল ৰাসবিহাৰী বোস। ইয়াৰ আগত ৰাসবিহাৰী বোছে স্থাপন কৰাৰ আগত 1 ছেপ্টেম্বৰ 1942 চনত কেপ্টেইন মোহন সিঙে প্ৰথমে এই আজাদ হিন্দ ফৌজ গঠন কৰিবৰ পৰিকল্পনা কৰিছিল, কিন্তু সম্পূৰ্ণ সফল নহ'ল। পিছত ৰাসবিহাৰী বোছে স্থাপনা দিয়ে। পিছৰ প্ৰশ্নটো হ'ল স্বাধীনতা প্ৰাপ্তিৰ সময়ত কংগ্ৰেছৰ অধ্যক্ষ কোন আছিল? স্বাধীনতা প্ৰাপ্তিৰ সময়ত কংগ্ৰেছৰ অধ্যক্ষ আছিল JB কৃপালিনী। নীল দৰ্পণ নাটক কোনে লিখিছিল? নীল দৰ্পণ নামৰ যি নাটক আছিল, নাটকখন কোনে লিখিছিল? দীনবন্ধুৱে লিখিছিল নীল দৰ্পণ। পিছৰ প্ৰশ্নটো হ'ল ইনকলাব জিন্দাবাদ, ইনকলাব জিন্দাবাদ নামৰ নাৰা কোনে দিছিল? ইনকলাব জিন্দাবাদ নামৰ যি শ্লোগান আছিল, এই শ্লোগানটো কোনে দিছিল? ভগত সিঙে। মহাত্মা গান্ধীক সৰ্বপ্ৰথম মহাত্মা উপাধি কোনে দিছিল? মহাত্মা গান্ধীক যি মহাত্মা বুলি কয়, যিহেতু এই উপাধিটো তেওঁক প্ৰথমবাৰ এই উপাধিটি কোনে মাতিছিল? ৰবীন্দ্ৰনাথ ঠাকুৰে। পিছৰ প্ৰশ্নটো হ'ল বল্লভ ভাই পেটেলক
চৰ্দাৰ উপাধি কোনে দিছিল? বল্লভভাই পেটেলক চৰ্দাৰৰ উপাধি দিছিল বৰদলৈৰ মহিলাসকলে। তিনিওটা গোলমেজ সন্মিলনত ভাগ লোৱা ভাৰতীয় নেতা কোন আছিল? তিনিওটা গোলমেজ সন্মিলনত ভাগ লৈছিল ভাৰতীয় নেতা ভীমৰাও আম্বেদকাৰ, ডক্টৰ ভীমৰাও আম্বেদকাৰ ভাগ লৈছিল। আৰু এই তিনিটা গোলমেজ সন্মিলন হৈছিল, প্ৰথম দ্বিতীয় তিনিটা গোলমেজ সন্মিলন হৈছিল। এই তিনিওটা গোলমেজ সন্মিলনৰ সময়ত ইংৰাজৰ প্ৰধানমন্ত্ৰী আছিল জেমছ ৰেমজে মেকডোনাল্ড। পিছৰ প্ৰশ্নটো হ'ল মুক্তি দিৱস কেতিয়া পালন কৰা হয়? মুক্তি দিৱস কেতিয়া পালন কৰা হয়? 22 ডিচেম্বৰত। পাকিস্তান শব্দৰ জন্মদাতা কোন? পাকিস্তান শব্দৰ যি জন্মদাতা কোন? চৌধুৰী ৰেহমত আলী। পিছৰ প্ৰশ্নটো হ'ল গান্ধী ইট ইজ এ পোষ্টডেড চেক অন এ ফিলিং বেংক। এইটো এটা তাৰিখ পাৰ হৈ যোৱা চেকৰ পত্ৰ বুলি গান্ধীয়ে কিহক উদ্দেশ্যি এই কথাষাৰ কৈছিল? এই কথাষাৰ কিহক উদ্দেশ্যি বুলি ক্ৰিপ্ছৰ যি প্ৰস্তাৱ আহিছিলে, ক্ৰিপ্ছৰ যি প্ৰস্তাৱ আছিলে, সেই প্ৰস্তাৱক উদ্দেশ্যি এইষাৰ কৈছিলে যে ক্ৰিপ্ছ প্ৰস্তাৱটো এটা তাৰিখ পাৰ হোৱা, ডেট পাৰ হোৱা এটা চেক পত্ৰ হয়। ৰামকৃষ্ণ মিছনৰ সংস্থাপক কোন? ৰামকৃষ্ণ মিছনৰ সংস্থাপক হ'ল স্বামী বিবেকানন্দ। আজি শেষৰ প্ৰশ্ন এইটো আছিল। এতিয়ালৈ 20টা প্ৰশ্ন আলোচনা কৰা হ'ল আজিৰ ভিডিঅ'টোত। যদি 20টা প্ৰশ্ন আপোনালোকৰ ভাল লাগিল ছেশ্যনটো, তেন্তে লাইক, কমেণ্ট এণ্ড শ্বেয়াৰ কৰিব।